শোণিতপুৰ ক্ৰীড়া সংস্থাৰ 29তম বিষ্ণু জ্যোতি সোঁৱৰণী ফুটবল সজ্জনতাত আজিৰ ফাইনেল প্ৰতিযোগিতা নগাঁও বনাম কেৰালাৰ মাজত অনুষ্ঠিত হয়। উত্তেজিত খেলখনত নগাঁৱে 5-3 গলত কেৰালাক পৰাজয় কৰে। তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয় লগতে বিশিষ্ট ব্যক্তিসকল আজিৰ খেলখনত উপস্থিত থাকে। জোৰকে কৈ দিয়ক হেল্ল' নগাঁও। ইয়াত ধৰিব নাপায় একচুৱেলি ধৰি পেলাই মানে এইটো গান গোৱা নহয় যে এইটো গান গোৱা নহয় যে কোনে জিকিব হয় নেকি? হেল্ল' নগাঁও কওক জোৰছে। জটিল ৰোগত জটিল অস্ত্ৰোপচাৰৰ সন্মুখীন হৈ থকা সময়ছোৱাটো পূব শোণিতপুৰ ক্ৰীড়া সন্থাৰ প্ৰতিটো ক্ষেত্ৰতে দিহা পৰামৰ্শ আগবঢ়াই আমাক যিদৰে উপকৃত কৰি আছে আমি তেখেতক আমাৰ সন্থাৰ তৰফৰ পৰা সন্মান জনাব বিচাৰিছোঁ। এই সন্মান জ্ঞাপন কৰিব আমাৰ সন্থাৰ ফুটবল সম্পাদক জাকিৰ হুছেইন ডাঙৰীয়াই। আমি এবাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব ৰত্ন পাণ্ডে ডাঙৰীয়াই। গোৰ্খা ভইচ অফ দুটাই